ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আমি চাইকেলৰ যিহেতু অলপ পাৰ্চেণ্ট ট্ৰিপ কৰিছোঁ, সকলোৱে গম পায়। আমি যোৱা মাহত যোৱা হ'ল শিৱসাগৰৰ পৰা শদিয়া। এতিয়া আমি পুৰা যাবলৈ ওলাইছোঁ শিৱসাগৰ ডিমৌৰ পৰা যাবলৈ ওলাইছোঁ এতিয়া চৰাইদেউ। বাকী আমি যিমান পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম। এতিয়া বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আহি আমি পালোহি দিচাং নদী, আৰু ইয়াত দিচাং নদীৰ পাৰতে আছোঁ আমি দিচাং দলঙত। আৰু দিচাং দলং পাৰ কৰি পামগৈ শিৱসাগৰ গৈ ধুনীয়া ধুনীয়া পুৰণি যিবিলাক কীৰ্তিচিহ্ন আছে সকলোৱে গম পায়, ৰংঘৰ, কাৰেংঘৰ, চৰাইদেউ। আমি এতিয়া বৰ্তমান গৈ আছোঁ চৰাইদেউ। বাকী শিৱসাগৰত যিবিলাক পুৰণি মানে কীৰ্তিচিহ্ন আছে সকলোবিলাক দেখা যাম, সকলোৱে চাব যাতে, আৰু বাকী গৈ দেখুৱাই যাওঁ বলক। এতিয়া বৰ্তমান আহি আমি শিৱসাগৰ পাই গৈছোঁহি। আমি এতিয়া মানে শিৱসাগৰ পুখুৰী পাৰতে আছোঁ। মৰ্ণিং আপোনাৰ শিৱসাগৰ ভিউটো চাওক না, কিমান ধুনীয়া, সঁচাকৈ চাফ চিকুণ কৰি দিছে, বহুত ভাল লাগিছে। পুখুৰীটো চাওক কিমান ধুনীয়া হয়। এইটো আপোনাৰ আহোম দিনীয়া ৰজাৰ ৰুদ্ৰসিংহ আৰু শিৱসিংহই খান্দিছিলে পুখুৰীটো। আৰু ইফালে বেগত আপোনাৰ শিৱদৌল, জয়দৌল লগতে লাগ খাই আছে। বাকী আমি ভিতৰত যাম বলক। এতিয়া শিৱসাগৰলৈ আহিলোঁ, পোৱালিটো লগ পাই গ'লোঁ। আৰু শিৱসাগৰ এইটো আপোনাৰ শিৱ মন্দিৰ। বাকী এইফালে আপোনাৰ শিৱসাগৰ ভিউ চাওক না, ভিউ চাওক কিমান ধুনীয়া লাগিছে। শিৱসাগৰ আপোনাৰ ইয়াত লিখা আছে আই লভ শিৱসাগৰ। শিৱসাগৰ পাই গৈছোঁহি, আৰু শিৱসাগৰ কিছুমান কীৰ্তিচিহ্ন আছে, সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। বাকী আমি থাম্বনেইল দেখি গম পাইছে আমি ক'ত ক'ত যোৱা হৈছে, ক'ত ক'ত যাম, সকলোবিলাক গম পাইছে। বাকী যিমান পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম। পুখুৰীৰ পাৰত খন্তেক টাইম ৰখিলোঁ। এইফালে ভাইটিয়েতো ফটো মাৰিলে, আৰু এই তিনিটা ভাইটি আহিছে মোৰ লগত। আজি প্ৰথম লৈ আনিছোঁ চাইকেল এটাক, মানে প্ৰথম শিৱসাগৰলৈ মানে ওচৰতে আনিছোঁ। যদি এতিয়া ইমান দূৰ চাইকেলটো মাৰিব পাৰে, তেতিয়াহ'লে গম পাম যে সিহঁতে চাইকেল চলাব পাৰিব। আৰু সিহঁতে মানে পাৰ্চন মোৰ লগত মানে চাইকেল ট্ৰিপ কৰিম বুলি কৈছে। আপোনালোকে মানে এওঁলোকে মানে চাইকেল চলাব পাৰিছে নে নোৱাৰিছে মোক কমেণ্ট কৰি জনাব। এয়া দেখিছে নহয় শিৱসাগৰ পুখুৰী ইমান ডাঙৰ। এই মানে পুখুৰীটোত আপোনাৰ 100 পোৱা মাটি আছে। আৰু মানে সকলোৱে গম নাপায়, যিবিলাকে গম পায় আপোনালোকে গম পাইছে, আৰু মানে যিবিলাক গম নাপায় আপোনালোকক মই জনাই দিছোঁ। শিৱসাগৰ বুদ্ধ বিহাৰ, আপোনাৰ এইটো আপোনাৰ বুদ্ধিষ্টসকলৰ মানে এইবিলাক বুদ্ধিষ্টসকলৰ ঘৰ হয়। আৰু এইফালেদি আমি অহা হৈ গ'ল, আৰু এইফালে যাব লাগিব, গৈ মেলি আমি পামগৈ শিৱদৌল। এইফালে আগত দেখুৱাইছোঁ, এইফালে শিৱদৌল দেখিছে নহয়, শিৱদৌলত গৈ পিনে দেখুৱাইছোঁ বলক। এয়া আহি আমি দলমুখ চাৰিআলিৰ সন্মুখত পাই গৈছোঁ। এইফালে কিমান পৰিষ্কাৰ কৰি ৰাখিছে, মানে সঁচাকৈ ভাল লাগিলে। মানে আহিছোঁ যেতিয়া আমিও চাইছোঁ, আপোনালোকক যিমান পাৰোঁ দেখুৱাই গৈছোঁ, সকলোবিলাক দেখুৱাম চাব। মানে ক'বলৈ গ'লে মানে শিৱসাগৰ বুলি ক'লে সকলোৱে বহুতে ভাল পায়। শিৱসাগৰত যে পুৰণি কীৰ্তিচিহ্ন বহুত ধুনীয়া ধুনীয়া বস্তু আছে, যেনেকৈ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ, আৰু সকলোৱে ভাল পায়। আপোনালোকে আহিব, আৰু দেখিছেনে কিমান এটা সুন্দৰ মানে শান্তি পৰিৱেশ। আৰু শিৱৰাত্ৰিৰ দিনাখন আহিব, বহুত আৰু ভাল লাগে মানে শিৱসাগৰ বুলি ক'লে মানে মইতো বহুতেই ভাল পাওঁ। মোৰ ঘৰ শিৱসাগৰ, আৰু শিৱসাগৰ জেগাডোখৰ মানে বহুত দূৰণি মানুহ আহে চাবলৈ। আপোনালোকে যিবিলাকে অহা নাই আহিব। বাকী আমি আৰু ধুনীয়া বস্তু আছে, পুৰণি বস্তু বাকী দেখুৱাই যাওঁ বলক। এতিয়া ইয়াত দলমুখ চাৰিআলি আছোঁ। এতিয়া আমি যাব লাগিব এইটো ৰাস্তাত, এইফালে যাব লাগিব আমি ৰংঘৰ। আৰু প্ৰথম আমি এতিয়া ৰংঘৰত সোমাম, তাৰপৰা গৈ তলাতল ঘৰত সোমাম। এতিয়া ৰংঘৰত সোমাব লাগিব বলক, যাওঁ এতিয়া। এয়া আহি আমি পালোঁহি ৰংঘৰ, আৰু ৰংঘৰ মানে গেটৰ সন্মুখত কাউণ্টাৰ মানে খোলা নাই, যিহেতু আমি সোমাব নোৱাৰোঁ। বাকী এতিয়া ৰংঘৰৰ পৰা ওলাই দিব লাগিব। ৰংঘৰটো ইয়াত একো দেখাব নোৱাৰিলে, বাহিৰৰ পৰা যিমান বাৰ দেখুৱাই দিছোঁ, চাই লওক কিমান ধুনীয়া। ৰংঘৰৰ পৰা এতিয়া গৈ আমি পামগৈ তলাতল ঘৰ। বাকী তলাতল ঘৰ লগ পাইছোঁ দেখুৱাই। বৰ্তমান আহি পালোঁহি আমি তলাতল ঘৰ, আৰু ভিতৰত এতিয়া সোমাই যাব লাগিব। তলাতল ঘৰত কিছুমান বস্তু দেখুৱাব লাগিব। এতিয়া বলক ভিতৰত সোমাই গৈ আছোঁ। সোমাই আহিলোঁ, আৰু এইফালে আমি টিকেট কাউণ্টাৰ, ইয়াতে টিকেটটো কাটিব লাগিব 25 টকা ন, আপোনাৰ 25 ৰুপিজ মানে আপোনাৰ এটা টিকেটৰ দাম এজন মানুহৰ। মানে টিকেট কাউণ্টাৰ হয় তলাতল ঘৰ। আমি টিকেটটো কাটি লওঁ। বাকী ভাইটিকেইটা এইকেইটা আছে, টিকেটটো আমি কাটি লওঁ। কাটিলে ভিতৰত সোমাই যাব লাগিব। এইফালে দেখিছে এই তিনিটা বৰটোপ, যিহেতু আগতে যুদ্ধ হ'লে ৰজাসকলে এইটো ব্যৱহাৰ কৰিছিলে। ৰজাদিনীয়া মানে এইটো মানে বৰটোপ, মানে এইবিলাক মানে আগতে মানে তেওঁলোকে যুদ্ধ হ'লে ব্যৱহাৰ কৰে। বাকী ভিতৰত আৰু ধুনীয়া বস্তু আছে, দেখুৱাই যাব বলক। এতিয়া ভিতৰলৈ সোমাই যাওঁ। এইফালে চাওক না, চবফালে ইমান চাফ চিকুণকৈ ৰাখিছে একদম মানে, আৰু ছাইডত আপোনাৰ ফুলৰ পুলি ইমান ধুনীয়াকৈ ৰাখিছে, মানে চাফ চিকুণ কৰি চাওক না, ইমান ভাল লাগিছে। এইফালে চব ফুল ইমান ধুনীয়াকৈ ৰাখিছে, মানে ক'বলৈ একো বাকী নাই, মানে বহুত ধুনীয়াকৈ ৰাখিছে। এইফালে দেখিছে চাৰিওফালে গছ গছনি, ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আৰু আমি এতিয়া এই ওপৰেদি যাব লাগিব। ওপৰত মানে আগৰ দিনীয়া পুৰণা কিছুমান বস্তু আছে, আমি ওপৰত গৈ দেখুৱাব লাগিব। আৰু দেখিছে নহয় ইমান ধুনীয়া এটা মানে সুন্দৰ পৰিৱেশ। বাকী আমি ভিতৰত কি আছে দেখুৱাব লাগিব। এতিয়া ভিতৰত গৈ দেখুৱাইছোঁ বলক। এইফালে ভিতৰত সোমাই গৈছোঁ, দেখুৱাইছোঁ বলক। এতিয়া ভিতৰত এইফালে আপোনাৰ তলাতল ঘৰ, আপোনাৰ সকলোৱে গম পায় আগৰ দিনৰ আহোম দিনৰ ৰজাসকলে তেওঁলোকে যুদ্ধ হ'লে মানে এইফালে পলোৱা সকলোবিলাক ৰাস্তা আছে। যুদ্ধ হ'লে এইফালে তলদি এইফালে চবফালে ৰাস্তা এইবিলাক ৰাস্তা যুদ্ধ হ'লে তেওঁলোকে মানে সকলোৱে যুদ্ধ কৰিবলৈ যায়। আৰু বেছি হেৰি হ'লে মানে এইফালে পলাবলৈ সকলোবিলাক ৰাস্তা আছে। আৰু এইফালে দেখিছে নাই কিমান মানে বহুত আগৰদিনীয়া হয়, বহুত পুৰণি, মানে ক'বলৈ গ'লে বহুত পুৰণি হয়। আৰু এইবিলাক বহুত দূৰণি মানুহ আহে চাবলৈ, মানে বহুত ধুনীয়া লাগিছে। আহিলোঁ, আৰু আপোনালোকো দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ, আমিও চাইছোঁ, আৰু আপোনালোকক দেখুৱাই যাম।
এইফালে দেখিছেনে এইটো মন্দিৰ আগতে এইটো মানে ৰজাসকলে পূজা কৰিছিলে আৰু আপোনাৰ এইফালে তলৰফালে এইটো ৰাস্তা আছে এইফালে ওপৰলৈ উঠি যোৱা ৰাস্তা এইফালে তেওঁলোকে ওপৰলৈ অহা যোৱা কৰিছিলে আৰু ওপৰত কিছুমান ধুনীয়া ধুনীয়া সুৰংগ আছে দেখুৱাব লাগিব ভিতৰলৈ সোমাই গৈছোঁ দেখিছেনে আন্ধাৰ পুৰা আন্ধাৰ অ' মাই গড সেইফালে চাওক না সকলোবিলাক কোনফালে মানে ৰাস্তা একো ধৰিবই নোৱাৰি কোনফালে কেনেকৈ গৈছোঁ গমেই পোৱা নাই চাওক না চবফালে আন্ধাৰ পৰা চবফালে আন্ধাৰ আগতে ৰজাৰ দিনা যুদ্ধ হ'লে মানে তেওঁলোকে মানে পলাবলৈ মানে বহুত সুবিধা আছে তেওঁলোকে মানে এইফালে মানে যুদ্ধ হ'লে মানে এফালে মানে হেৰি কৰে আৰু এইফালে চাওক দেখুৱাই দিছোঁ এইফালে চাওক বাহিৰত দেখিছে নহয় এয়া আপোনাৰ আগতে ৰজাসকলে এই পুখুৰীতে গা ধুইছিলে আৰু এইফালে আপোনাৰ ছাইডত এটা মন্দিৰ আছে মন্দিৰটোৰ কথা কৈছিলোঁ মন্দিৰ দেখিছে নহয় আৰু এই পুখুৰীটোতে ৰজাসকলে গা চা ধুইছিলে আৰু ইমান এটা সুন্দৰ পৰিৱেশ চাওক না আপোনাৰ ভিউটো চাওক না আপোনাৰ প্ৰাকৃতিক মানে পৰিৱেশ এনেকুৱা পৰিৱেশত থাকি বহুতেই ভাল লাগে বাকী আমি এতিয়া ভিতৰত দেখুৱাই যাব লাগিব আগতে এইটো ৰাস্তাতে আপোনাৰ ৰজাসকলে মানে পলাবলৈ বেলেগ ৰাস্তা খান্দি লৈছিলে এতিয়া যাবলৈ কিন্তু নিদিয়ে বন্ধ কৰি দিছে যিহেতু বোলে গ'লে মানুহ প্ৰায় হেৰাই যায় বুলি কৈছে মানে সোমাই যোৱাত আপোনাৰ আকৌ নেক্সট ওলাই আহিব নোৱাৰে টাইমো বহুত হৈছে এতিয়া আমি তলাতল ঘৰৰ পৰা ওলাই দিলোঁ এতিয়া আকৌ পুনৰ যাবলৈ আমি আৰম্ভ কৰিছোঁ কাৰেংঘৰত ৰাতিপুৱা যিহেতু সোনকালে ওলাই আহিলে একো খোৱাও নহ'ল এতিয়া আমি ইয়াতে চাহৰ দোকান আছে চাহ খাই লওঁ খাই মেলি আকৌ গৈ দেখাব লাগিব চাহ খাই হৈ গ'ল এইফালে আগত আপোনাৰ গোলাঘৰ আছে গোলাঘৰটো দেখুৱাই দিছোঁ বাকী গোলাঘৰত আপোনাৰ দেখুৱাই মেলি বাকী পুনৰ লগ পামগৈ আমি কাৰেংঘৰত এতিয়া যাওঁ ব'লক এয়া আমাৰ গোলাঘৰ সেইটো আপোনাৰ ঘৰ দেখিছে গোলাঘৰ কাম লাগি আছে বহুত ধুনীয়া লাগিছে আৰু এইফালে চাওক আমি বেগত এইটো ৰাস্তা অহা হৈ গ'ল যাব লাগিব এতিয়া এইটো ৰাস্তাত বৰ্তমান আহি আমি পাইছোঁ ইয়াত হাঁহচৰা গাঁও দেখিছে কিমান ধুনীয়া সুন্দৰ এটা পৰিৱেশ বৰ্তমান আহি আমি পালোহি এতিয়া কাৰেংঘৰ আৰু কাৰেংঘৰ আমি তাত টিকেট কাউণ্টাৰ আছে আমি টিকেট কাটি ল'ম কাটি মেলি গৈ ভিতৰত আমি সোমাই যাম ভিতৰত আমি কাৰেংঘৰৰ ভিতৰত কি পাওঁ দেখুৱাই যাব লাগিব টিকেট কটা হৈ গ'ল এতিয়া আমি কাৰেংঘৰ ভিতৰত সোমাই গৈ আছোঁ আৰু ভিতৰত আপোনাক ধুনীয়াকৈ দেখুৱাই যাব লাগিব এতিয়া ভিতৰত সোমাই যিমান পাৰোঁ দেখুৱাই যাম ব'লক এতিয়া এইফালে দেখিছে নহয় কাৰেংঘৰত আপোনাৰ চবফালে ফুল ইমান ধুনীয়া ফুল মানে ধুনীয়াকৈ মানে ৰাখিছে আৰু এইফালে ধুনীয়া কাৰেংঘৰ ভিতৰত আমাৰ কিমানখিনি পাওঁ দেখুৱাব লাগিব যিহেতু লগৰকেইটা ভাইটিত আহিছিলে কিন্তু সিহঁতে চাইকেল মাৰিব নোৱাৰা কাৰণে আজি মই অকলে আহিব লগা হৈ গ'ল আৰু বাকী অকলে যিমান পাৰোঁ দেখুৱাব লাগিব ভিতৰত দেখিছে নহয় কিমান ধুনীয়া এটা আহোম দিনীয়া ৰজাৰ দিনীয়া ঘৰ হয় আৰু এইটো ঘৰত মানে আগতে মানে ৰজাসকলে বসবাস কৰিছিলে দেখিছেনে কিমান ধুনীয়া হয় আপোনাৰ বাহিৰৰ পৰা দেখুৱাই দিছে চাওক বাহিৰৰ আপোনাৰ পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে সঁচাকৈ বহুত ভাল লাগিলে মানে একেবাৰে ওপৰত উঠি আছোঁ আৰু এইফালে লিখা আছে আপোনাৰ ন' পাৰ্কিং ওপৰত যোৱা যিহেতু এলাউড নাই আমি এতিয়া একেবাৰে ওপৰত আছোঁ তললৈ চাওক না তলত মানুহ আহি আছে ভিতৰলৈ আমি দেখা গৈছোঁ আৰু এইটো আপোনাৰ বহুত পুৰণি হয় বহুত মানে পুৰণি আগৰ দিনীয়া ৰজাদিনীয়া হয় যিহেতু আগতে মানে ৰজাসকলে বনাইছিলে এইটো আপোনাৰ হাঁহৰ কণী আৰু লগতে আপোনাৰ বৰা চাউলেদি বনোৱা হৈছিলে এইটো আপোনাৰ ঘৰবিলাক আৰু দেখিছেনে কিমান ধুনীয়া সকলোৱে দেখুৱাইছোঁ এতিয়া আমি আকৌ পুনৰ যাব লাগিব এতিয়া চৰাইদেউ বাকী চৰাইদেউ লগ পাইছোঁ সি টেঙা পুখুৰী আৰু এইটো ৰাস্তাত অহা হৈ গ'ল এতিয়া যাব লাগিব আমি এইটো ৰাস্তাত বাকী আমি আৰু বেছি নাই ইয়াৰ পৰা 6 কিলোমিটাৰ আছে আমাৰ চৰাইদেউলৈ বাকী চৰাইদেউত গৈ লগ পাইছোঁ ইয়াত দেখিছে নহয় ৰাস্তা যিহেতু গাড়ীটো বহুত ভিৰ হৈ আছে ফাইনেলি আহি আমি পাই গ'লোহি চৰাইদেউ আৰু এইফালে দেখিছে না কিমান এটা সুন্দৰ পৰিৱেশ আৰু এইফালে সন্মুখত গেটখন আছে চৰাইদেউ গেট আমি ভিতৰত সোমাই যাবলৈ ভিতৰত গৈ দেখুৱাব লাগিব ফাইনেলি আহি আমি চৰাইদেউ মৈদাম পাই গ'লোহি আৰু যিহেতু অকলে আহিলোঁ আৰু মোৰ লগত 3টা ভাইটি আহিছিলে কিন্তু সিহঁতে শিৱসাগৰৰ পৰা ঘূৰি দিলে নোৱাৰিলে যিহেতু মই অকলে আহিলোঁ আৰু লগতে এতিয়া বকথাৰ নেমগুৰিৰ পৰা সৌৰভ ভাইটি আহিছে মোক লগ কৰিবলৈ আৰু সিটো গম পাই মোৰ ভিতৰত অকলে ওলাইছে সি মানে শিৱসাগৰৰ পৰা শদিয়া গৈছে লগতে গৈছিলোঁ আৰু ভাইটি আহি আছে তাতে লগ পাম বাকী কণ্টেক্ট টাইম ইয়াতে ৰেষ্ট লৈছোঁ আৰু ভিতৰত আমি এতিয়া চৰাইদেউ মৈদাম এইফালে সোমাই যাব লাগিব টিকেট কাটিলোঁ কাটি মেলি এতিয়া আমি ভিতৰত সোমাই যাম ভিতৰত আপোনাৰ যিটো চৰাইদেউ এটা মৈদামৰ সকলোৱে গম পায় এই ভিতৰত গৈ মৈদামৰ ভিতৰত কি মানে আছে মানে সকলোবিলাক বস্তু দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰলৈ সোমাই লৈ পেলাই দেখিছে নহয় চবফালে মৈদাম আৰু ইয়াৰ ভিতৰত মানে আপোনাৰ বহুত দূৰ দূৰণি মানুহ আহে চাবলৈ যিহেতু আপোনাৰ এই চৰাইদেউ বুলি ক'লে সকলোতো প্ৰতিপ্ৰাণ গম পায় এইটো ৰজাদিনীয়া এটা মানে কীৰ্তিচিহ্ন আৰু এইফালে দেখিছে কিমান এটা সুন্দৰ পৰিৱেশ আগত গৈ আছোঁ আগত দেখুৱাম ব্লক চবফালে চাৰিওফালে গোটেই মৈদাম আৰু ভিতৰত মানে আপোনাৰ মানে বহুত দূৰ দূৰণি মানুহ আহে চাবলৈ যিহেতু শিৱসাগৰ আৰু শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ সকলোবিলাক জানে কীৰ্তিচিহ্ন আগত যিবিলাক ব্ৰিটিছৰ মানে আগৰ দিনীয়া যিবিলাক বস্তু সকলোবিলাক আছে আৰু আপোনালোকেও আহিব কেতিয়াবা চাবলৈ যিবিলাকে অহা নাই সঁচাকৈ ক'বলৈ গ'লে বহুতেই ভাল লাগে শিৱসাগৰ বুলি ক'লে সকলোৱে ভাল লাগে গম পায় আৰু যিবিলাকে মানে অহা নাই এতিয়াও আহিব টাইম আছে আৰু দেখিছে কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ মানে আৰু ক'বলৈ বাকী নাই মই যিহেতু আপোনাৰ ইউটিউব চেনেল নোখোলা আগত মানে ইয়ালৈ আহিছিলোঁ কিন্তু এতিয়া মানে ভিডিঅ' বনাম বুলি বহুত দিনৰ কাৰণে আশা কৰি আছিলোঁ আহিম বুলি কিন্তু আজি ফাইনেলি আহি গ'লোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বিলাক যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰিব সকলোৱে মৰম দিব যাতে মই আৰু আগবাঢ়ি যাওঁ তাৰে আশা ভগৱানৰ কিবা ইমানখিনিতো আপোনালোকে যিটো সহায় কৰি দিছে সকলোৱে যিটো মৰম দিছে তাৰে আশা কৰিছোঁ এনেকৈ যেন আৰু আগবাঢ়িবলৈ মোক সুবিধা দিয়ক আৰু দেখিছে নহয়
আজি যিহেতু ইমান দূৰৰ পৰা আহিলোঁ চাইকেলিং কৰি শিৱসাগৰলৈকে 3জন মানে মোৰ লগৰ বন্ধু আহিছিলে, সিহঁতে আহিব নোৱাৰিলে যিহেতু মানে আপোনাৰ চাইকেলিং আগতে কৰা নাছিলে। আৰু মই মানে অকলে গুচি আহিলোঁ, লগতে সৌৰভ ভাইটিকো মাতিলোঁ অকলে অহা দেখি। আৰু সঁচাকৈ চাইকেলিং মানে ইমান দূৰ ৰানিং কৰাটো মানে সহজ নহয়, আৰু যিবিলাকে চাইকেলিং কৰে সকলোৱে গম পায় যে কিমান কষ্ট। দেখিছে নহয় ইয়াৰ। আৰু নেক্সট ভিডিঅ' আহি আছে, ভাল ভাল ধামাকা ক'ত যোৱা হ'ব আপোনালোকক আগতীয়াকৈ জনাম। মোৰ ভিডিঅ'বিলাক চাব আৰু মৰম দিব। যিবিলাকে এতিয়াও ছাবস্ক্ৰাইবটো কৰা নাই সকলোৱে ছাবস্ক্ৰাইবটো কৰি থ'ব, ভাল ভাল ভিডিঅ' আহি আছে। চৰাইদেউৰ পৰা এতিয়া আমি সকলোবিলাক মৈদামৰ আমি দেখুৱালোঁ, আৰু এতিয়া আমি সৌৰভত যাওঁ বুলিছোঁ, যিহেতু সৌৰভে মোক বহুত দিন ধৰি লগ ধৰি আছে ঘৰলৈ, আৰু মই যাবলৈও টাইম যেনেকৈ নোলায়। এতিয়া বাকী সৌৰভত সোমাই মেলি আমি গৈ ভিডিঅ'টো শেষ কৰিব লাগিব। বাকী সৌৰভত গৈ যিমান পাৰোঁ দেখুৱাই যাম। আজি ইয়াতে ভাল আৰু সৌৰভ আহি তোমাক কেনেকুৱা লাগে কোৱাচোন? মজা লাগিছে আৰু বহুত কষ্ট কৰি আহিছিলোঁ, আৰু সৌৰভ ভাইটি মই ফোন কৰিলোঁ গমেই নাপালোঁ। কি ক'ম মানে মানুহ আজি ইমান হোৱা নাই বাৰু, দিয়ক খালি মুখতে কিবা এনেকুৱা হেৰি পাতিছে, কিবা কি পাতিছে কিবা আজি এইটো এতিয়া গম নাপাইছোঁ, কিন্তু মানে এনেকুৱা কিবা এটা হৈছিলে। কিন্তু এটা কথা মানে মোৰ লগত যিকেইটা আহিছিলে ল'ৰা, সেইকেইটা মানে শিৱসাগৰৰ পৰা গুচি গ'ল, আৰু মই মানে অকলে আহিলোঁ। যিহেতু অকলে আহিলোঁ, আকৌ যাওঁতে অকলে হ'ম বুলি সৌৰভক মাতি দিলোঁ, সৌৰভ আহিলে। আৰু সঁচাকৈ নহয় মই যে শুই আছিলোঁ, আপুনি ফোন কৰোঁতে মানে কালি ৰাতিপুৱালে গৈছিলোঁ, তাৰপৰা বোলো আমাৰ ঘৰৰ পৰা কিমান দূৰ হ'ব ইয়ালৈকে? 12 কিলোমিটাৰ হৈ যাব। 12 কিলোমিটাৰ এঘণ্টাত লাগিলে চাগে। বাকী সৌৰভক লগ পাইছোঁ, এতিয়া ব'লক। ফাইনেলি আহি আমি সৌৰভত ঘৰত পাই গৈছোঁ, আৰু ইয়াৰ ভাইটি এটা মোৰ ছাবস্ক্ৰাইবাৰ মানে ভিডিঅ'টো চাই কৈছে বহুত ভাল লাগিলে, আৰু ভাইটিলৈ বহুত ধন্যবাদ থাকিল। সকলোৱে আগুৱাই যাবলৈ আমাক চেষ্টা মানে হেৰি কৰক, আশীৰ্বাদ কৰক, আৰু সকলোৱে মানে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক। বাকী এতিয়া সৌৰভক লগ পাইছোঁ, ব'লক। টাইমো বহুত হৈছে, এতিয়া সৌৰভৰ পৰা ওলাই দিলোঁ। এতিয়া আপুনি আকৌ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছোঁ। চ' ফাইনেলি আহি আমি ঘৰত পালোহি, আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যিবিলাকে নতুনকৈ চাইছে সকলোৱে ছাবস্ক্ৰাইবটো কৰি থ'ব, লগতে কিনাৰত যিটো ঘণ্টা বুটাম আছে সেইটো দবাবলৈ একদম নাপাহৰিব। বাকী ভাল ভাল ভিডিঅ' আহি আছে, আজিলৈ ইমানেই। জয় আই অসম।